বহুত মতাৰ কামে মাইকীৰ কামে একে সমানেই কৰিবলৈ পায় মানে সেয়া দেখিছা তোমালোকৰ বাক ইমান সদায় কিয় বিয়া দিলে তুমি সেইটোৱে কোৱাচোন বাৰু আপুনি আনুৱানো কৈ থকাৰ কাৰণে মায়ে মানে দি দিলে মই কম বুলি ভাবিছো তোমাৰ বা বয়স কিমান বা হ'ল 50 আপোনাৰ হ'ল 40 মান হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে ভালে আছেনে আমিও ভালে আছো আজি মানে আমাৰ মানে হেৰি কল মানে চামাৰচেবল বহাম বুলি কৈছে কল নবহাই এতিয়া মিস্ত্ৰী আহি পালেহি আমি সেয়া কৰোঁগৈ আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিব তো গৈছা এতিয়া যাওঁ বজাৰত গৈ কিনে মিঠাই কেইটামান কিনি কৰি লৈ আহোঁগৈ মানে এইখন বাৰীত ন আজি মানে আমাৰ চামাৰচেবল বহাব সেইটো কাৰণে মানুহ আহিছে চ' আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে পানীকণ ওলায় পানীকণ মেইন আৰু ভাগ্যত থাকিলে পানী পায় হয়নে নহয় তো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু ৰাতিপুৱা তোমালোকে সেৱা কৰিলা সেই মিস্ত্ৰীবোৰ আহিছে আৰু মানে খান্দিব অকণ পিছত তো সেয়াই তো এতিয়া যাওঁ মই মিঠাই লৈ আহোঁগৈ অ'কে ধুনীয়াকৈ মিঠাই চিঠাই আনি পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈছে আপোনালোকৰ মাজত বহুতে কৈ আছে যে তোমালোকে ইমান সোনকালে কিয় বিয়া পাতিলে বা তোমালোকৰ বয়স কিমান কি ক'ল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমে গোটেইখিনি আপোনালোকক আজি জনাম কি কৈছা তুমি তুমি একে পাপৰ খোৱাটো ইউটিউবত একে ভিডিঅ' বনাই দেখাব লাগেনে কি কৰিছা হে আছে অঁ ভগাই দিওঁগৈ খাবলৈ মানে মিষ্টিক মানে হেৰি গামোচা এখন দিব মায়ে গামোচা উলিয়াই আছে এয়া মিঠাই খাই ল তাৰপিছত এয়া আপোনালোকলৈ পেচেণ্টে তাৰপৰা আনিছোঁ গামোচা একে ভাল পানী ওলাই গ'লো মন শুদ্ধ কৰি ফূৰ্তি কৰি একেবাৰে গংগা মাৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি ওলাওক পানী কিয় মা আপোনাৰ মাইকী থকাৰ পিছতো আকৌ মানে মাইকী থকাৰ পিছত আকৌ কিয় মানে বেলেগৰ প্ৰতি চকু হৈছে কেনে মিস্ত্ৰীলে ভাত বনাই দালি হ'ল এতিয়া ভাজি গৰমটো কেনেকুৱা ধুনীয়া গৰমটো বহুত ধুনীয়া বুজিছা মজা জানো তুমি দিছা গৰমটো ঘামি জামি অৱস্থা কাহিল একদম এই 10 ফুট খান্দিছে ইমান টাইম হ'ল গৰমটোৰ কাৰণে তাৰপিছত দুপৰীয়া হ'ল ভাত চাত খাই কৰি লৈ ল'ব আৰু আজি মানে আমাৰ ঘৰত এই চুনু আহিছে এইজনী আমাৰ চুনু আহিছে এই গৰমখনত আহিলা ন কেতিয়াবাই আহিলা মানে মোবাইলটো নাছিলে গৰমত মানে গৰমত মানে মানুহটোও নাছিলে যে ভিডিঅ' বনাবলৈ আমাৰ মায়ে বহি আছে গৰমত ইফালৰ পৰা সিফাল কৰি আছে কিয় আহি পাই তাই কি মিঠাই ল'লে দেখোন আপুনি মিঠাই চিঠাই খাই লৈ আপুনি খোৱাছে মনো কবা খোৱা মায়ে দিলে মই খাবলৈ পাওঁ তাই ৰখি আছে মইহে দিছো বাচন তই ৰখি আছ দে তুমি আজি যাবা কেনে থাকিবা দিয়া একো নহয় মায়ে অকলে আছে যাবাগে ন বিয়া দিবলৈ বহুত বছৰ আছে চলি কি ষ্টাইল হৈ গ'ল গৈছে জাষ্ট 1 মিনিট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মজা পাব চাই আৰু এইখিনিতে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ 1xbet এপটোৰ লগত যি আটাইতকৈ বিশ্বাসযোগ্য বুক মেকাৰ হয় আৰু PSG আৰু চিৰিয়া ন এই এপটোৰ স্পনচাৰ এই এপটোত আপোনালোকে সকলো লাইভ মেটছৰ ফলাফল চাব পাৰিব লগতে সকলো মেটছৰ ন লাইভো চাব পাৰিব লগতে ইয়াত আপুনি বাজিও মাৰিব পাৰিব কোনটো দল জয়ী হ'ব কোনটো দলে বেছি ৰান কৰিব বা কোনটো দলে সৰ্বাধিক স্ক'ৰ পাব শীঘ্ৰেই শেষ হ'বলৈ গৈ আছে IPL গতিকে পলম কিয় খৰখেদা কৰক আৰু নিজৰ দলটোক সমৰ্থন কৰি ন ডাঙৰ টকা জিকক আৰু BMW আইফোন লেপটপ আদি ডাঙৰ নগদ পুৰস্কাৰ জিকাৰো সুযোগ আছে ইয়াৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ খেল আছে আপোনালোকে যি মন যায় তাকে খেলিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মোৰ প্ৰমো কোড NIHA7 ইউজ কৰিব তেতিয়া আপোনালোকে ফাৰ্ষ্ট ডিপজিটত 66,000 টকা পৰ্যন্ত ন পাব পাৰে আৰু আপোনালোকে জিকা টকাখিনি ন পেটিএম বা বিকাশ নগদ আদি বেংকৰ জৰিয়তে ধুনীয়াকৈ উইথড্ৰ কৰি লৈ ল'ব পাৰিব কোনো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই বহুত দিনৰ পৰা মই ব্যৱহাৰ কৰি আহিছোঁ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গতিকে পলম কিয় কমেণ্ট বক্সৰ ন ফাৰ্ষ্ট কমেণ্টতে লিংকটো পিন কৰা আছে আপোনালোকে গৈ ৰেজিষ্টাৰ কৰক আৰু ৰেজিষ্টাৰ কৰাৰ সময়ত মোৰ প্ৰমো কোড NIHA7 ইউজ কৰিব তেতিয়া ফাৰ্ষ্ট ডিপজিটত ন আপোনালোকে 66,000 টকা পৰ্যন্ত ন বোনাছ পাব পাৰে নহ'লে গুগলতো চাৰ্চ কৰিব পাৰে 1xbet তাত চাৰ্চ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ধুনীয়াকৈ প্ৰমো কোড ইউজ কৰিব তেতিয়া আপোনালোকে বোনাছ পাব আৰু খেলি পেলাই বহুত টকা ইনকাম কৰিব পাৰিব যাওক কি কৈছা বোলে
ইয়াক আহি পেলাই মোক কাম লগাইছো এই চিকু তোক মই কামত লগা নাই তই নিজে কৈছ এই মানে পৰি যায় কাৰণে তাই আজি মোলে কি বনালা এই মানে মিস্ত্ৰীবিলাক তুমি আহা আমি গম নাপাওঁ নহয় তুমি মনে মনে গুচি আহিছা খবৰ চবৰ নিদিয়াকৈ গুচি আহিছা কাৰণে মিস্ত্ৰী কাম কৰা মানুহ লাগিছে যে সেয়া কি বনাইছে মায়ে বনাইছে মই বনোৱা নাই নহয় মানে ভাজি এখন দালি তাৰপিছত আৰু ডিম আমলেট কৰি দিলোঁ আৰু সেয়াই এয়া মানে আমি এতিয়া ভাত পানী খাই আহি এয়া মানে আমি একদম ধুনীয়া পৰিৱেশ এটাত বহিছোঁ নহয় বতাহ খাবলৈ আহিছোঁ মানে একদম গৰম মছলা থাকিব নাই মানে ভাত চাত খাই বাচন চাচন ধুই কৰি হ'ল আৰু অঁ তাকে বিচনী মা কুকি টেং ভৰি মেলি লৈছে ভাত খাই গেলা গেলি লাগিছে যে তাই এয়া মানে আমাৰ ঘৰৰ মতা মানুহ থাকে মায়ে এয়া কাম কৰিছে দেখিছে দে এয়া মানে পিতেকে কৰি নিদিয়ে খালি খাই শুৱে বহে নহয় আপুনি বহুত মানে মই বহুত মায়ে এজনী পালোঁ মই মতা টুকুৰা মায়ে পালোঁ দাম কাটি নহয় কিন্তু মানে বহুত মতা কামে মাইকী কামে একে সমানেই কৰিবলৈ পায় মানে সেয়া দেখিছোঁ খৰি ফালি এইবিলাক চব কাম চাম কৰি থৈ দিছে মাইজনী গুচি যায় খাবলৈ পাহৰি অঁ এয়া চব কৰি আকৌ সেইফালেও সেইয়া একেবাৰে এইয়া খৰিবিলাকো একে কাটি কৰি ধুনীয়াকৈ সজাই কৰি থৈ দিছে গাইছা এতিয়া আপোনালোকৰ কুৱেশ্যনবোৰৰ মই আনচাৰ দিবলৈ ওলাইছোঁ আমি মানে ফাৰ্ষ্ট বহুতে সুধি আছে কি ইমান সৰুতে বোলে কিয় বিয়া পাতিলা তোমালোকৰ বাক ইমান সৰুতে কিয় বিয়া দিলা তুমি সেইটোৱে কোৱাচোন বাৰু আপুনি আনো কৈ থকাৰ কাৰণে মায়ে মানে দি দিলে সেই অঁ মোকে ফচাই দিলে তুমি কৈ আছিলা এয়া পোকত মাৰিছে হয় মানে বহুতে মানে আপোনালোকৰ মাজত বহুতে কৈছে যে ইমান সৰুতে কিয় বিয়া পাতিলা কিয় পাতিয়ে দিলোঁ আৰু ধৰক এতিয়া আৰু 2 বছৰ বা 3 বছৰ পিছত পাতিব লাগিলে এতিয়া অলপ এডভান্সকৈ পাতি দিলোঁ কথা সেইটোৱে আৰু বুঢ়াই হ'লো আৰু সেইটোৱে দিয়ক আৰু বহুতে কৈছে আমাৰ বয়স কিমান হয়নে নহয় মই কম বুলি ভাবিছোঁ তোমাৰ বা বয়স কিমান বা হ'ল 50 আপোনাৰ হ'ল 40 মান হ'ব বহুত ডাঙৰ ভিনদেউ মানে সৰু আৰু ভিনদেউ মই সৰু বনাইছোঁ মানে এতিয়া সঁচাকৈ ক'বলৈ গ'লে এই হ'ল 20 বছৰ বুঢ়ী আৰু মোৰ হ'ল 24 বছৰ বুঢ়া মানে এই হ'ল 20 বছৰ আৰু মোৰ হ'ল 24 বছৰ মানে 20 বছৰ চলি আছে মোৰ 24 বছৰ চলি আছে আৰু তোমাৰ 13 কেইবছৰ তোমাৰ 50 কৰি দিলে নো নেকি তাৰপিছত এক বিয়া দিব লাগিব তাৰপিছত নেক্সট আৰু কি কুৱেশ্যন আছিলে কোৱাচোন আপোনাক ক্লিয়াৰ কৰি বহুতে কৈ আছিলে যে বয়সটো কোৱা নাই আজি ফাইনেলি কৰি দিলোঁ সেইটোৱে আৰু বিয়া বাৰু অকণমান এডভান্সে হৈছে মানে আৰু 2-3 বছৰ ৰখিব পৰা গ'ল এনেই আৰু পাতি দিলোঁ হানিমুন ক'ত যাবা আমি ঘৰতে ৰাতি কাটি ক'তনো যাবা বেলেগৰ নিচিনা কিবা দুখীয়া ঘৰ মানুহ ক'ত যাবা একেবাৰে বহুত দূৰ দেশ বিদেশত সেইটোৱে আৰু কি সুধিছে বিয়াৰ গেষ্ট কেতিয়া আনবক্সিং কৰিবা এইটো কৰিলোঁ ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনতে দি আছে আপোনালোকে চাব কাৰণে নেক্সট কি আছে আপুনি দাদাৰ লগত বিয়া হৈ কিমান হেপী আছে জনাব বুলি আশা ৰাখিলোঁ নাই একদম হেপী নহয় মিছা কথা তাৰপিছত নেক্সট হয় হেপী হয় মই নেক্সট দুদুৰ ঘৰ ক'ত হয় আৰু সি মামাকৰ ঘৰত থাকে নেকি তোমালোকৰ ভাল গুণ লগতে বেয়া গুণ লৈ উৰে কি কয় মামাৰ ঘৰত আছিলোঁ বিয়াৰ পিছত এতিয়া মানে ঘৰ চৰ বনালোঁ ইয়াতে থাকোঁ আৰু ভাল গুণ বেয়া গুণ এই ভাল গুণ তোমাৰ কি আছে বাৰু ভাবিব লাগিব মানে বেয়া গুণ বহুত পালে ভাল গুণ 9টা বজালৈকে শুই উঠি খালি বিচনাতে গা ধুই বিচনাত ভাত খাই বিচনাত কিবা এটা কাম এটা সহায় কৰি নিদিয়ে মই এতিয়া কাঢ়ি বাচন ধুব লাগিব ৰ'বা তোমাৰ ভাল গুণটো মই ভাবি পোৱা নাই কি ভাল গুণ কোৱাচোন এতিয়া আগতে বাৰু বেয়া গুণ এতিয়া ভাল গুণ মানে এতিয়া আগত তোমাৰ ঘৰত 6-7টালৈকে শুৱাই এতিয়া ঘৰত 4:30 বজাতে উঠে 7টালৈকে নুশুৱে 6টা বুলি ক'ব পাৰি সুৰটো বহুত ধুনীয়া লাগিছে এতিয়া
হয়তো ভাল গুণ এটা বেয়া গুণ আৰু তাৰপিছত মোৰ বেয়া গুণটো কোৱা মই মোৰ বেয়া গুণটো ক'লা ভাল গুণটো কৈছোঁ মই তুমি ভাল বহুত তাৰপিছত আকৌ তুমি কি বুলি মাতা সুধিছা গা ধোৱা নাই নেকি খোজ এতিয়া নাই নাই তুমি মুখখন নুধুৱা নেকি এনেকৈ থাকা যে হ'ব দিয়া গৰম চিট চিট চাট চাট মোৰ যে চিট চিট চাট কৈছে কাৰণে আজি যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ ডাউটবোৰ গোটেইখিনি ক্লিয়াৰ কৰি দিলোঁ এয়া ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট এইটো কি গুড ইভিনিং গুড